হেল্ল' সকলোকে গুড ইভিনিং। এয়া মজাক চক আৰু এইফালে পানীত আছে মজাক। এতিয়া উটি আহিছেগে আৰু ইমান ধুনীয়া পৰিৱেশ, এইকাৰণে আপোনালোকক অলপ দেখুৱাওঁ বোলো। আৰু আৰু মই খোজকাঢ়ি আছোঁ নদী কিনাৰতে। কিছু ভাল লগা মুহূৰ্ত আপোনালোকক অলপ শ্বেয়াৰ কৰোঁ বোলো। শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকৰ সন্ধিয়াৰ পৰিৱেশটো কেনেকুৱা হৈছে ক'বচোন কমেণ্টত প্লিজ। এইফালে গৈছেগৈ আৰু দিনৰ দিনটোত মহকেইটা চৰালে আৰু চৰাই মেলি এতিয়া কুটিত বান্ধিবগৈ আৰু সেয়া আমাৰ গাঁওখনৰ পৰিৱেশ। এইফালে মথাউৰি ওচৰতে আছে, এইফালে বাৰী চব ধান লগাই থোৱা আছে। সেয়াই আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আপোনালোকৰ ইভিনিং ভিউবিলাক কমেণ্টত জনাব কেনেকুৱা হৈছে আমাৰ ইয়াৰ কিছু ভাল লগা পৰিৱেশ। বাই বাই।